বিলাসীপাৰা গ্যাং অফ ডেভিলছৰ কাণ্ডৰ নতুন মোৰ। গ্যাং অফ ডেভিলছৰ গ্ৰুপৰ মাষ্টাৰ ৱান্টেড আখিৰুল ইছলাম আৰু মিনহাজুল কৰিমে ব্যৱহাৰ কৰা বাইকৰ সংযোগ। বিলাসীপাৰা থানাৰ ভিতৰত গ্যাং অফ ডেভিলছৰ গ্ৰুপৰ বাইকৰ সংযোগ জ্বলাই দিয়া তিনিটা বাইকৰ নম্বৰ হৈছে AS19H155, AS17M4525 আৰু AS17M1101। আনহাতে থানা চৌহদতে তিনিখন বাইক জ্বলাই দিয়াক লৈ বিভিন্ন দল সংগঠনৰ গৰিহণা। আমি ইমান দিনে বিলাসীপাৰা পুলিচ প্ৰশাসনৰ যিটো পহৰাৰ নামত যিটো ব্যৰ্থতা, পুলিচৰ যে এটা বিফলতা আমি ইমান দিনে দাবী কৰি আহিছোঁ। আৰু এই কথাটো যোৱাকালি যে আমাৰ বিলাসীপাৰা যোৱা শনিবাৰে হৈ যোৱা ঘটনাত যে গ্যাং অফ ডেভিলছৰ যি উৎপাত, সেই উৎপাত কৰা ল'ৰাকেইটাক কৰায়ত্ব কৰাৰ লগে লগে তেওঁলোকৰ বাইকখিনি জব্দ কৰি পুলিচে আনিছিল। আৰু সেই বাইকখিনি বিলাসীপাৰা থানা চৌহদৰ ভিতৰত ৰাতিৰ আন্ধাৰত কোন দুষ্কৃতিকাৰীয়ে জ্বলাব পাৰিলে এয়াই প্ৰমাণ হয় যে পুলিচৰ যিটো বিফলতা, পুলিচৰ যে কোনো কাম নাই, পুলিচে যে কোনো ধৰণৰ তেওঁলোকৰ দায়িত্ব পালন কৰা নাই, এইটোৱে প্ৰমাণ। আৰু আমি ইমান দিনে দাবী কৰি অহা কথাটো আজি সেই প্ৰমাণ হ'ল। গতিকে আমাৰ ইয়াত সন্দেহ হৈছে যে হ'লে এই দুষ্কৃতিকাৰীৰ বা এই যে গ্যাংছ অফ ডেভিলছৰ কোনোবা গ্ৰুপৰ বা কোনোবা মানুহে বাইক জ্বলালে না থানাৰ কোনোবা মানুহে জড়িত হৈ বাইকখিনি জ্বলোৱা হ'ল। এই কথাটো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসমৰ DGP ডাঙৰীয়াই এটা ক্ষিপ্ৰতাৰে তদন্ত কৰিব লাগে যে যোৱা শনিবাৰে হৈ যোৱা ঘটনাটোতকৈ আৰু এইটো ডাঙৰ ঘটনা যে থানা চৌহদৰ ভিতৰত যদি কোনো বস্তুৰ কোনোবা ৰাইজৰ সম্পত্তিৰ যদি নিৰাপত্তা নাথাকে তেনেহ'লে বিলাসীপাৰা ইফালে ইফালে ঘূৰি থকা জনসাধাৰণৰ কি নিৰাপত্তা থাকিব। গতিকে ইমান দিনে বিলাসীপাৰা পুলিচে যে কোনো ধৰণৰ জনসাধাৰণক নিৰাপত্তা দিব পৰা নাছিল তাৰেই জ্বলন্ত উদাহৰণ যোৱাকালি বিলাসীপাৰা থানাৰ চৌহদৰ ভিতৰত বাইকখিনি জ্বলাই দিয়া কাৰ্যটো যিহেতু আমাৰ সহজভাৱে নলয় আৰু এইটো অতি উচ্চস্তৰীয় তদন্ত কৰা ইয়াৰ প্ৰকৃত দোষীক আইনে যিমানখিনি পৰ্যায়লৈ ঢুকি পায়, আইনে যিমানখিনি পৰ্যায়ৰ শাস্তি দিব পাৰে, কাৰণ এইটো সাধাৰণ ঘটনা নহয়, সাধাৰণ দুৰ্ঘটনাৰ ঘটনা নহয়। কাৰণ দুৰ্ঘটনাটো ঘটনা কৰাৰ পিছত সিহঁতে উল্লাস কৰিছে, দানৱীয় উল্লাস কৰিছে। সাধাৰণতে কি হয়, সাধাৰণ মানুহ হোৱালে কি হেঁতেন দুৰ্ঘটনা এটা ঘটিছে, তেওঁলোক হস্পিটেললৈ লৈ যাব, তেওঁলোকক শুশ্ৰূষা কৰিব, অনুশোচনা কৰিব যে এইটো ঘটনা হ'ব নালাগিছিল, তেনেকুৱা এটা পৰ্যায়লৈ যায় মানুহ। কিন্তু মানুহৰ যিটো চেতনা, মানৱীয় চেতনা, সেই মানৱীয় চেতনা য'ত নাই, সেনেকুৱা এটা ঘটনা ঘটিছে। গতিকে সৰু সুৰা ঘটনা এইটো নহয়। এই ঘটনাটোৰ লগত বহুত আধ্যাত্মিক কথাটো জড়িত হৈছে, আমাৰ সামাজিক কথাও জড়িত হৈছে। অভিভাৱকসকলে এই ক্ষেত্ৰত সচেতন হ'ব লাগিব যে এটা বাইক এখন চলাই গৈছে, এজন ঘৰৰ পৰা ল'ৰা এটা ওলাই গৈছে, ক'লৈ গৈছে, কি কৰিছে, সেই সম্পৰ্কে অভিভাৱকসকলেও সচেতন হ'ব লাগে, আমি ৰাইজখনো সচেতন হ'ব লাগে। আৰু আমাৰ ফালৰ পৰা সেইকাৰণে আমি আজি সন্ধিয়া 6 বজাত এখন ৰাজহুৱা সভা এখন আমি আহ্বান দিছোঁ এই কথাটো আলোচনা কৰিবৰ কাৰণে। আৰু পথ নিৰাপত্তা সম্পৰ্কে ৰাইজক যথেষ্ট মানে গভীৰভাৱে জনাব লগা আছে বহুত কথা, যিটো কথা আচলতে আমাৰ ৰাষ্ট্ৰীয়ভাৱেও 11 জানুৱাৰীৰ পৰা 16 জানুৱাৰীলৈ প্ৰতি বছৰে পথ নিৰাপত্তা সপ্তাহ পালন কৰা হয়। সেই পথ নিৰাপত্তা সপ্তাহত অসমৰ ৰাইজক বা সমগ্ৰ ৰাইজক এই বিষয়বিলাক, পথৰ নিৰাপত্তাৰ বিষয়বিলাক জনাব লাগে। আৰু অকল চলাই যোৱা মানুহজন যে গ্যাংছ অফ ডেভিলছৰ সৃষ্টি হৈছে, ইয়াতকৈ দুখৰ খবৰ আৰু কি হ'ব পাৰে। আৰু গ্যাংছ অফ ডেভিলছৰ সদস্যই এজনী বৃদ্ধ মহিলাক মৃত্যুমুখলৈ ঠেলি দি নিশা পাৰ্টি কৰিছে আৰু যান বাহন আৰক্ষী বিষয়াজনে শুই আছিল। ইয়াতকৈ দুখজনক কথা আৰু কি হ'ব পাৰে। আৰু ইতিমধ্যে আমি খবৰ পাইছোঁ যে 3জনকে গ্যাংছ অফ ডেভিলছৰ সদস্যক আটক কৰিছে। আমি ইয়াতে ক্ষান্ত, ইয়াতে সুখী নহয়। আমি দাবী জনাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় হস্তক্ষেপ বিচাৰিছোঁ যে বাকী থকা গ্যাংছ অফ ডেভিলছৰ সদস্যক অতি সোনকালে আটক কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিবলৈ যত্ন কৰে যেন। আৰু ইতিমধ্যে আমি গম পাইছোঁ যে বিলাসীপাৰা থানাৰ চৌহদৰ ভিতৰত 3খনকৈ বাইক নিশা দুষ্কৃতিকাৰীয়ে পুৰি চাৰখাৰ কৰিছে। বৰ লজ্জাজনক ঘটনা যে য'ত নেকি থানাত মানুহ নিৰাপত্তা বিচাৰি আহে, তাতে থানাৰ চৌহদৰ ভিতৰত কেনেকৈ 3খনকৈ বাইক দুষ্কৃতিকাৰীয়ে পুৰি চাৰখাৰ কৰিবলৈ সক্ষম হৈছে। আমি উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰিছোঁ যে ইয়াৰ আৰু ৰহস্য কিবা আছে নেকি, ৰহস্যৰ গোন্ধ পাইছোঁ। আমি সদৌ অসম গৰিয়ামৰীয়া দেখি জাতি পৰিষদে দাবী জনাইছিলোঁ যে বিলাসীপাৰাৰ পৰা এই যান বাহন আৰক্ষীৰ দায়িত্বত থকা যিজন বিষয়া সুনীল দাস, তেখেতক ধুবুৰী বিলাসীপাৰাৰ পৰা বদলীকৰণৰ দাবী জনাইছিলোঁ। আৰু বদলীকৰণ নকৰাৰ ফলতে আজি গ্যাংছ অফ ডেভিলছৰ সৃষ্টি হৈছে। আজি আৰক্ষী থানাৰ ভিতৰত 3খনকৈ বাইক পুৰি চাৰখাৰ হ'বলৈ সক্ষম হৈছে। গতিকে আমি অন্তিমবাৰৰ বাবে ধুবুৰী আৰক্ষী অধীক্ষক